শুনাচোন মোৰ ভাল লগা ছোৱালীজনী, মাজে মাজে মই দিয়া মেছেজবোৰ ৰিপ্লাই কৰিবা। আজিকালি দিনকাল ইমান ভাল নহয়। কি ঠিক যদি কেতিয়াবা মই মৰি যাওঁ, তেন্তে মোৰ লগতচোন মোৰ মনৰ আশাবোৰ মনতেই পৰি ছাই হৈ যাব। ঐ ছোৱালী, এবাৰ মোৰ জীৱনত আহি যাবি না তই? দেখিবি তোক চিৰদিনৰ বাবে পাই মই কিমান যে সুখী হ'ম। আৰু দেখিবি তোৰ মোৰ মনৰ প্ৰেম কাহিনী মোৰ লগৰবোৰক মই যে কিদৰে কম। কোনো এটা সময়ত তাই মোৰ সপোন আছিল, আৰু এতিয়া মোৰ জীৱন হৈ গ'ল। কেতিয়াবা তাইক মোৰো চিঞৰি ক'বলৈ মন যায় আই লাভ ইউ বুলি, কিন্তু চিঞৰিলেই জানো তাই মোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিব? নকৰে নহয়, কাৰণ প্ৰেমটো কোনো বজাৰত বিকা বস্তু নহয়। ই মাত্ৰ দুই আত্মাৰ বিশ্বাসৰ এক মিলনহে।